প্ৰথমতে আজি অনুষ্ঠানটিত উপবিষ্ট সকলো গণ্যমান্য ব্যক্তিলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে গুৰু উপাসনা মহন্ত বাইদেউ প্ৰথমতে ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা সুন্দৰ আমাক অভিজ্ঞতাৰ লগত গভীৰভাৱে জড়িত কৰাৰ বাবে। এই যি 5 দিনৰ অভিজ্ঞতা সেয়া সঁচাই অপূৰ্ব আৰু মই বহুত কথাই শিকিবলৈ পাৰিছোঁ। বিশেষকৈ সৃজনমূলক নৃত্যৰ ক্ষেত্ৰত লঘু শাস্ত্ৰীয় নৃত্যৰ বিষয়ত মই যথেষ্টখিনি অভিজ্ঞতা অৰ্জন কৰিবলৈ পাই নিজকে খুব সুখী অনুভৱ কৰিছোঁ। বিশেষ একো নকওঁ, মাত্ৰ ধন্যবাদ জনাইছোঁ পুনৰবাৰ সকলোকে। ইমানখিনি ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী টেনিছা বৰা। ইয়াত উপস্থিত থকা শ্ৰদ্ধাৰ ৰাইজ, মই প্ৰথমতে কাকলি বাক বহুত ধন্যবাদ দিছোঁ, কাৰণ কাকলি বাৰ কাৰণে এই মঞ্চখন পালোঁ। আৰু দ্বিতীয়তে মোৰ গুৰুমা, আমাৰ সকলোৰে গুৰুমা উপাসনা মেমক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁ বহুত কষ্ট কৰিছে, আমাক শিকাইছে ভালদৰে, আৰু হয়তো তেওঁ শিকোৱাৰ দৰে আমি ঠিক দিব পৰা নাই আমাৰ ফালৰ পৰা, তথাপিতো দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ অংকুৰজ্যোতি দাস অংকুৰদায়ো বহুত কষ্ট কৰিছে, বহুত ভালদৰে শিকাইছে আৰু শিকি বহুত ভাল লাগিছে। আৰু ইয়াত ৰাইজে যেনেদৰে সহযোগিতা কৰিছে আগলৈও যাতে কৰি থাকে তাৰে কামনা কৰিছোঁ। আৰু এইখিনিয়ে ক'লোঁ, ধন্যবাদ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। ধন্যবাদ।